চলিয়াত এই চলিয়াত তহঁতক মই আজি প্ৰশ্ন দিম উত্তৰ দিবি দেই ধুনীয়াকে হ'ব ছাৰ আমি ধুনীয়াকে উত্তৰ দিম আচ্ছা ঠিক আছে এই বেকলা প্ৰথম তই উত্তৰ দি ৰঙীন টিভি আৰু ব্লেক এণ্ড হোৱাইট টিভিৰ মাজত পাৰ্থক্য কি ছাৰ ৰঙীন টিভি আৰু ব্লেক এণ্ড হোৱাইট টিভিৰ মাজত পাৰ্থক্য এটাই ৰঙীন টিভিত গাজৰ এটাক দেখাত গাজৰ নিচিনা লগা হ'ব আৰু ব্লেক এণ্ড হোৱাইট টিভিত গাজৰটোক মূলাৰ নিচিনা লগা হ'ব মানে মূলা বগা এইবাৰ তই উত্তৰ দিবি ধৰি লওঁ বজাৰত এটা আঠা কলৰ দাম 2 টকা তেনেহ'লে 5টা আঠা কলৰ দাম কিমান হ'ব কওঁ ছাৰ এটা আঠা কলৰ দাম 2 টকা মই বিশ্বাসে নকৰোঁ ছাৰ যোৱাকালি মই মাৰ লগত বজাৰত যাওঁতে আঠা কলৰ দাম এটাৰ দাম 10 টকা কৈছে আৰু আপুনি 2 টকা বুলি কয় বিশ্বাসে নকৰোঁ ছাৰ দে হ'ব দে নালাগে দে বিশ্বাস কৰিব এই পমিলা এবাৰ তই উত্তৰ দি ধৰি লওঁ তহঁতে 3টা বান্ধৱী ৰিক্সাত যাই আছা আৰু এটাৰ ভাড়া 20 টকাকৈ তেনেহ'লে তোক যদি কয় 3ৰো ভাড়া দিবৰ কাৰণে কিমান টকা ভাড়া হ'ব দে উত্তৰ দি কি মই ৰিক্সা ভাড়া দিম ছাৰ ছাৰ আমি যিমান ভাল বান্ধৱী নহ'লেও আমি কোনোদিন ৰিক্সাৰ ভাড়া আৰু বয়ফ্ৰেণ্ডৰ কথা প্ৰথমে কোনোদিন একো নকওঁ এইটো আমাৰ ছোৱালীৰ জন্মগত স্বভাৱ হয় নেকি দে মোৰে কপালত দুখ দে মই টেট পৰীক্ষা পাছ কৰি মাষ্টাৰ হ'লো আৰু তহঁতৰ নিচিনাই মাথা খোৱা চলিকেইটা ভাগ্যত পালোঁ মোৰ নিচিনা আৰু এনেকুৱা দুৰ্ভাগ্য মাষ্টাৰ নাই মই চাকৰি বাদ দিম